Hey guys, welcome back to our channel. আজি গলো অলপ শপিং হলে ঘৰৰ কিছুমান বস্তু কিনিবলৈ আছিল সো মাৰ লগত উলাই গলো and guys আজি আছে এটা স্পেশাল ৰেচিপি যদি জানিব বিচাৰে কি হয় আজিৰ স্পেশাল ৰেচিপি তেনেহলে ভিডিওটো শেষলৈ চাও আজি ফাৰ্ষ্টত আমি খুমালো গণেশগুৰি বিশালত সিজন অফাৰ চলিয়ে থাকে সো আপোনালোকে যদি বিচাৰে আহি শপিং কৰিব পাৰে কেটামান বস্তু আমি ললো বিশালৰ পৰা এতিয়া যাম বিগ বাজাৰ Big Bazaar আহিলো লবলগীয়া বস্তুবোৰ ললো এতিয়া আমি গ্ৰাউন্ড ফ্লোৰ গৈ আছো বস্তুবোৰ আমাৰ লোৱা হ'ল এতিয়া আমি আহিছো বিল কাউন্টাৰত পেমেন্ট কৰাৰ পাছত ঘৰ যাম ভিডিও স্টার্টিংত যে কৈ আছিলো আজি এটা স্পেশাল ৰেচিপি দেখাম আজিৰ স্পেশাল ৰেচিপিটো হ'ল হাঁহ মাংস কুমুৰাৰ লগত অসমীয়া মানুহৰ এটা ফেমাস ডিশ হৈছে কুমুৰাৰ লগত হাঁহ মাংস আৰু তাতে যদি জহা কুমুৰা হয় কথাই নাই হয়নে আজি মই পাহাৰীয়া জহা কুমুৰাৰ লগত হাঁহ মাংস ৰেচিপি দেখাবলৈ গৈ আছো তেনেহলে বলক আৰম্ভ কৰো আজিৰ ৰেচিপিটো হাঁহ মাংসটো বনাবলৈ আমাক লাগিব জহা কুমুৰা আলু আৰু সৰু সৰুকে কাটি থোৱা পিয়াজ ইয়াৰ পাছত এয়া হ'ল হাঁহৰ মাংসটো আমি পুৰি আনিছো আৰু পুৰাৰ পাছত সৰু সৰুকে কাটি লোৱা হৈছে এইটো হ'ল আদা নহৰু পেষ্ট লগত আছে ধনিয়া আৰু জিৰা পেষ্ট আৰু এয়া হ'ল শুকান জলকীয়াৰ পেষ্ট আৰু লগত লাগিব কেটামান তেজপাত কেৰাহীটো অলপ দেৰিভাৱে গৰম হোৱাৰ পাছত ইয়াতে দি দিম কেঁচা সৰিয়হৰ তেলটো অলপ দেৰিভাৱে আমি গৰম হ'বলৈ দিম তেলটো অলপ দেৰিভাৱে গৰম হোৱাৰ পাছত ইয়াতে দি দিছো দুটা শুকান জলকীয়া গোটা মছলা আৰু লগতে দি দিছো তেজপাত এতিয়া ইয়াতে দি দিছো সৰু সৰুকে কাটি থোৱা পিয়াজখিনি দিয়াৰ পাছত আমি অলপ লাৰি দিম আৰু অলপ দেৰিভাৱে ফ্ৰাই কৰিব লাগিব পিয়াজখিনি খদাই মনত ৰাখিব পিয়াজখিনি আমি ডিপ গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিব লাগিব যিহেতু আমি হাঁহৰ মাংস বনাই আছো সো পিয়াজখিনি আমি ভালদৰে ফ্ৰাই কৰি ললে সোৱাদটো আৰু বাঢ়িব পিয়াজখিনি ফ্ৰাই হোৱাৰ পাছত ইয়াতে দি দিম আমাৰ হাঁহৰ মাংসখিনি দিয়াৰ পাছত আমি অলপ দেৰিভাৱে লাৰি দিম হাঁহৰ মাংস আমি যেতিয়া বনাও তেতিয়া সদায় মনত ৰাখিব লাগে হাঁহৰ মাংসটো সদায় আমি প্ৰথমতে ভালদৰে ফ্ৰাই কৰি তাৰ পানীটো শুকাই ল'ব লাগে অলপ দেৰিভাৱে কভাৰ কৰি দিয়া গৈছিলে কভাৰটো অলপ দেৰি পাছত গুচালো এয়া চাওক মাংসই ইমান ধুনীয়াকৈ তেল এৰিছে আৰু এতিয়া ইয়াতে দি দিছো সোৱাদ অনুসৰি নিমখ মাংসটো ভালদৰে ভাজি লোৱাৰ পাছত ইয়াতে দি দিম আদা নহৰু পেষ্ট জিৰা ধনিয়া পেষ্ট আৰু এইটো হ'ল শুকান জলকীয়াৰ পেষ্ট আৰু এয়া দি দিছো হালধি মছালাছ আৰু ৰংগুৰা দিয়াৰ পাছত আমি ভালদৰে সববোৰ মিক্স কৰি ল'ম আৰু অলপ দেৰিভাৱে লাৰি দিম মাংসটো ভাজি লোৱাৰ পাছত অলপ দেৰিভাৱে কভাৰ কৰি দিম আমি এইটো 10 মিনিট মানৰ বাবে কভাৰ কৰি থৈছিলো 10 মিনিট মানৰ পাছত যেতিয়া কভাৰটো গুছালো এয়া হাঁহৰ মাংসই পানী এৰা ষ্টাৰ্ট কৰিল
যেতিয়া হাঁহৰ মাংসই পানী এৰা ষ্টাৰ্ট কৰিব মানে আমি গম পাইছো যে আমাৰ হাঁহৰ মাংসটো ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াতে দি দিছো জহা কোমোৰা। লগতে দি দিছো আলু। জহা কোমোৰা আৰু আলু দিয়াৰ পাছত আমি ভালদৰে সববোৰ লাৰি দিম। হাঁহৰ মাংসটোত অলপ দি দিয়া গৈছিলে পানী। ক্লিপটো নাহিল কিয়নো ভিডিঅ'টো অফ হৈ গৈছিলে, সেইবাবে পানী দিয়া ক্লিপটো আপোনালোকক দেখুওৱা নগ'ল। বাৰু যি নহওক, ইয়াতে দি দিছিলোঁ পানী। পানীটো ভালদৰে উতল আহি গৈছে আৰু মাংসটো আমি ভালদৰে লাৰি দিম। আমাৰ হাঁহৰ মাংস প্ৰায় বনি হৈয়ে গ'ল, খালি আমি অলপ দেৰিৰ বাবে পানীটো শুকাবলৈ দিম। এয়াই আছিল আজিৰ স্পেচিয়েল ৰেচিপি হাঁহৰ মাংস জহা কোমোৰাৰ লগত। এয়া সাৰ্ভ হৈ গ'ল আমাৰ হাঁহৰ মাংস জহা কোমোৰাৰ লগত। আই হোপ আপোনালোকে আজিৰ ৰেচিপিটো চাই ভাল পাইছে। যদিহে ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আজিৰ ৰেচিপিটো আপোনালোকক কেনেকুৱা লাগিল। আজিৰ বাবে আছিলে ইমানেই। থেংক ইউ এণ্ড বাই বাই।